চালি চিলি আহিছে মানে গোটেইবিলাক এইবিলাক ইউটিউবাৰ হয় ইউটিউবৰ ভিডিঅ' বনাইছে वेलकम बैक टू माय यूट्यूब चैनल আজি ফার্স্ট টাইম DSLR তো হে গাইস वेलकम बैक टू माय यूट्यूब चैनल আৰু এতিয়া মানে মই ফুৰিব আহিছো হাপেঘাটি এডোখৰ ঠাইটো নাম নাজানো তো ফুৰিব আহিছিলো কিন্তু ফুৰিব আহি কিনে ওচৰতে মানে অৰুণাচলৰ বৰ্ডাৰ আছে আৰু তাতো যাম আৰু তাতো আপোনালোকক ধুনীয়াকৈ দেখাম মানে বৰ্তমান মানে বহুতকেইটা আহিছো তো এইফালে বাইকখিনি চাব পাৰে তো বহুত কেইখন বাইক আছে তো গোটেই কেইখনতে মানে আমি আহিছো তো এইবিলাক আপোনালোক শেষত দেখাই দিম মানে আৰু এতিয়া ইয়াত খাই বৈ কিনে মানে অৰুণাচল বৰ্ডাৰ ফালে ওলাই যাম তো আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মানে আজি ফাৰ্ষ্ট টাইম DSLR কৰিছোঁ না মানে কিবা এটা বেলেগতকৈ বেলেগ লাগিছে মানে কোৱালিটিটো আপোনালোকে দেখিলে গম পাব যে মানে DSLR ফাৰ্ষ্ট টাইম মই মানে ভিডিঅ' ৰেকৰ্ড কৰিছোঁ এইটো চাওক মানে DSLR ফাৰ্ষ্ট টাইম কৰি আছোঁ তো ইয়াত আমাৰ কানাডা আছে কানাডাই মই আহিছোঁ আৰু এজন দেখিছে না এজন মানে খুৰা হয় আৰু ইয়াত দেখিছে না কানাচদাই কানাচদাৰ লগতে মই আহিছোঁ মানে বাইক প্ৰায় আমাৰ আজি 10খনমান আহিছে তো 10খনত প্ৰতিখনতে ডাবল হৈ আহিছে আৰু ভিতৰতো বহি আছে তো ইয়াত কানাডাৰ লগত আৰু আমি এতিয়া অৰুণাচল যাম মানে তো অৰুণাচল যাম এজন DSLR মালিক এইটো পাবলো পাৰ্থ তো তাৰ বাইককে ইয়াত বিয়া দিছে তো ইয়াতে আহিছোঁ আমি ফুৰিবলৈ ভনী যোৱাই আৰু এইবিলাক আমাৰ মমন দাই লগতে আহিছোঁ দিয়ক এইজন আন্ধাৰ হৈছে তো যিকি নহওক এতিয়া আমি তাৰপৰা খাই বৈ কিনে ওলাই দিম মানে কি অৰুণাচল যাম অৰুণাচল চাই থাকিব তো এতিয়া আমি গৈ আছোঁ অৰুণাচল কিন্তু আমাক যাবলৈ দিয়ে নে নিদিয়ে সেইটোৱে মেইন কথা বুজিছা মানে গেটত মানে পুলিচবিলাক থাকে চেকিং কৰে মানে পাছ আছে নে নাই চাই মানে পাছ থাকিলে যাবলৈ দিয়ে নহ'লে মানে যাব নিদিয়ে কিন্তু এতিয়া আমি ৰিকুৱেষ্ট কৰিম তো যাবলৈ দিয়ে নে নিদিয়ে গৈ কিনে গম পাম আৰু এতিয়া আমি গৈ আছোঁ অৰুণাচল আৰু ইয়াতে মাজতে দলং এখন পালোঁ ইয়াতে ৰখিছোঁ মোৰ পিছফালে যিটো ভিউ দেখি আছে পাহাৰখন দেখি আছে তো তাতে যাম আমি তো আপোনালোকে ভিউটো চাওক পাহাৰ চাওক কি চালিয়া লাগিছে না আৰু তাত অকণমান আগত গৈ কিনে গেটখন পাম মানে এখন আৰু অৰুণাচল বৰ্ডাৰ হয় তো তাত সোমাব দিয়ে নে নিদিয়ে তাত গৈ কিনে গম পাম আগতে চেক পোষ্টটো আছে তামাম পুলিচ দেখোন মই গ'ড তাৰ 1 ঘণ্টা ৰিকুৱেষ্ট কৰাৰ পাছত এতিয়া আমি অৰুণাচলৰ ভিতৰত তো এতিয়া আছোঁ কানুবাৰীত আৰু ইয়াত বন্ধ আছে মানে দেওবাৰে ইয়াত বন্ধ থাকে তো দোকান পোহাৰবিলাক সকলোবিলাক বন্ধ আছে তো ইয়াৰ পৰা এতিয়া আমি আগত গৈ থাকিব লাগিব ফাইনেলি আমি অৰুণাচলৰ ভিতৰত সোমাই গ'লোঁ আৰু কাকতি মিনতি কৰাৰ পাছত আমাক অৰুণাচলৰ ভিতৰত সোমাব দিছে কিন্তু বেছি দেৰি থাকিব পোৱা নাই যিহেতু আমাৰ ওচৰত পাছ এতিয়া আমি গৈ আছোঁ লাংডিং যোৱা ৰাস্তাটোত অৰুণাচলৰ ডাঙৰ টাউন এখন আছে সেই ৰাস্তাটোত গ'লে বহুত ডাঙৰ টাউন এখন পায় লাংডিং অৰুণাচলৰ টাউন এতিয়ালৈকে পাহাৰত উঠাই নাই মানে ভৈয়ামতে আছোঁ তো এতিয়া লাহে লাহে পাহাৰত উঠি যাম আৰু ওপৰত গৈ কিনে আপোনালোকে ঠাইবিলাক চাব না তো বাগান চাগানবিলাক চাব মানে তলত মানে চাই থাকিব আৰু তো বহুত বঢ়িয়া লাগিছে এতিয়া গৈ আছোঁ আমি ওপৰত গৈ কিনে আপুনি আচল মজাটো পাব আৰু আমি 4টা আহিছোঁ এই 2টা তো বলক ৰাস্তাৰ কাৰণে টেনশ্যন ল'ব নালাগে পাহাৰ অলপ ভৈয়াম হ'লেও একদম পিনপিনীয়া হৈ আছে কিন্তু আমি যিমানে ওচৰলৈ গৈ আছোঁ পাহাৰখন যেন সিমানেই দূৰলৈ গৈ আছে তো তেনেকুৱা লাগিছে মানে যিমানে ওচৰলৈ গৈ আছোঁ সিমানেই দূৰলৈ গৈ আছে এতিয়া বহুত ওপৰতে আহিলোঁ পাহাৰত বহুত ওপৰত উঠি আহিলোঁ এতিয়া অলপ ভয় লাগিছে কিন্তু মজা লাগিছে কাৰণ ঠাইবিলাক আপোনালোকক এতিয়া ধুনীয়া ঠাইবিলাক দেখাব পাৰিম তো যিমান ওপৰলৈ গৈ থাকিম তো সিমান মজা লাগিব তো মোৰ পিছফালে বহুতকেইটা ইউটিউবাৰ আহি আছে তো এইখন চব বাইক সিহঁতে তামাম ভিডিঅ' বনাব কাৰণ বহুত দূৰ আহিলোঁ তো ইয়াতে অলপ দেৰি ৰখিম ইয়াতে ৰখি কিনে অলপমান ঠাইবিলাক চাম আপোনালোককো দেখাম তাৰপিছত আকৌ যাম আগত তো ফাইনেলি গাইছ ইয়াতে আমি ৰখিছোঁ আৰু ইয়াতে মানে আজি মোৰ তামাম ফূৰ্তি লাগিছে কাৰণ মানে আজি মই DSLR দি ভিডিঅ' বনাই আছোঁ কাৰণ ডেইলি মই মোবাইলেদি ৰেকৰ্ড কৰোঁ তো আজি মই DSLR দি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ঠাইবিলাক কোৱালিটি কেনেকুৱা আহে ভইচ কেনেকুৱা আহে নাজানো কিন্তু আজি মই ফাইনেলি DSLR দি ৰেকৰ্ড কৰি আছোঁ ভিডিঅ'টো আপোনালোকে চাওক না 1 মিনিট ৰ'ব গৈ আছোঁ আৰু আপোনালোকক এতিয়া দেখাম মই ভিউ মানে কিমান ওপৰত আহিছোঁ আপুনি চাওক না তো এয়াই হ'ল অৰুণাচল প্ৰদেশ আৰু ইয়াৰ মানে প্ৰাকৃতিক সৌন্দৰ্যতা বুলি কি ক'ম আৰু ভাষা নাই ক'বলৈ ইমান ধুনীয়া নহয় তো আৰু ওপৰত যাম আমি ওপৰত গৈ কিনে আপোনালোকক আৰু ধুনীয়া মানে ঠাইবিলাক আপোনালোকক দিম আজি মজা আহিব আৰু মোক কেমেৰাটো দি কিনে সিহঁতে মোবাইলেদি ফটো শ্বুট কৰিবলগীয়া হৈছে কেমেৰামেনক চাওক আজি মোৰ অলপ বেছিয়ে ফূৰ্তি লাগিছে নেকি ফূৰ্তি লাগিবই দিয়কচোন কাৰণ 50,000 টকীয়া কেমেৰাই দি নিকনৰ DSLR দি ভিডিঅ' বনাই আছোঁ ফূৰ্তিটো লাগিব তো এতিয়া মই আপোনালোকক দেখাম মই কেনেকৈ ভিডিঅ' কৰি আছোঁ DSLR দি ফাৰ্ষ্ট টাইম দি চাওক না মানে একদম জীৱনত প্ৰথমবাৰ DSLR হাতত আহিছে মোৰ মানে মই আজিলৈকে চুই পোৱা নাছিলোঁ কিন্তু আজি ফাইনেলি ভিডিঅ' বনাইছোঁ DSLR দি আপোনালোকক এইফালৰ পৰা মই দেখাম এতিয়া ভিউটো মানে একদম প্ৰায় 40-50 কিলোমিটাৰ মানলৈকে দেখি পাব বেছি গ'লোঁ নেকি তথাপিও 30 কিলোমিটাৰ হয় কিন্তু আপুনি দেখি পাব চাওক না জেগাটো চাওক তো
ইমান ধুনীয়া পৰিৱেশ ইয়াত থাকিবলৈ মন যাব তো আৰু অকণমান আগত যাম আমি তো আগত গৈ কিনে আপোনালোকক অলপ চলপ দেখাম মানে ইয়াতে যদি আমি থাকোঁ তেনেহ'লে আমাৰ দেৰি হ'ব তো এতিয়া আগত যাওঁ বলক অৰুণাচল প্ৰদেশ মনমোহা পৰিৱেশ ডিম্পু বৰুৱা আপুনিও আহক অৰুণাচলত দুটামান ভিডিঅ' বনাওক বহুত ধুনীয়া ঠাই আছে প্ৰাকৃতিক সৌন্দৰ্যতা মন মোহি যায় তো গাইজ ফাইনেলি আহি আমি এডোখৰ ৰখিলোঁ ইয়াত আৰু ৰখি কিনে ইয়াত ফটো চটো দুটামান উঠিম তো সিহঁতে আহিলে তো সিহঁতকৈ আগতে আমি পালোহি তো সৌন্দৰ্যতা কি ক'ম আৰু একদম তামাম বুলি কৈছোঁ না তো আপোনালোকক ধুনীয়াকৈ আৰু এতিয়া জেগাবিলাক দেখাম ঠাইবিলাক দেখাম তো ইয়াতে এতিয়া ফটো উঠিম DSLRত মই আজিলৈকে ফটো উঠা নাই ফাৰ্ষ্ট টাইম DSLRত ফটো উঠিম তো আমি এইকেইজনে আহিছোঁ 4জন আহিছোঁ 4খন 2খন বাইক প্লেটিনা ৰেজিগেৰ নেটৱৰ্ক কি মই DSLR আজিলৈকে দেখাই নাই DSLRটো চাওক লগাই লওঁ এইটো মালটো তো ইয়াতে ফটো উঠিম এতিয়া আমি হা তো বাগানখন চাওকচোন বাগানখন কি চালিয়া লাগিছে মানে এইবিলাক কানাডা উঠি আছে DSLR পৰা যে ইমান দূৰৰ পৰা ফটো মাৰিবলৈ মই আজিয়ে গম পাইছোঁ मैं कहाँ से दूं अरे देना यार देना समझा कर बात को তো এতিয়া আমি উঠি আহিলোঁ পাহাৰৰ ওপৰত উঠি আহিলোঁ তো ইয়াত আহি কিনে ইয়াত আপোনালোকে চাব পাৰে ধান পকি আছে বাও ধান পকি আছে কি ধুনীয়া ধান ইয়াৰ পৰা আপোনালোকে পাহাৰখন চাওক ফটোকে মাৰি আছোঁ একদম ডাৱৰবিলাক পাহাৰত লাগি থকা যেন লাগিছে বহুত ভাগৰ লাগিলে আৰু ইয়াতে পানী খাব লৈছোঁ পানী খাইছোঁ আৰু কিবা কিবি অলপমান খোৱা বস্তু খাওঁ মানে পেটত একো পৰা নাই আৰু ইয়াৰ পৰা ভিডিঅ'টো শেষ কৰিম যদি ভিডিঅ'টো চাই ভাল লাগিল লাইক শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আমাৰ কেমেৰামেন দেখিছেনে নাই কেনেকুৱা বহিলে DSLR সেইফালে মানে ফটো উঠিবলৈ মানুহ ৰেডি ৰেডি চেডি এনেকুৱাবোৰ কবি আকৌ ৰেডি মজা গাজাৰাক কৰি আছে আমাৰ ওলাইছে না গোটেইকেইটা তুমি একো কৰিব নালাগে ওলাইছে না ফটো চটো উঠিলোঁ ইয়াত আহি কিনে তো এতিয়া যাব লাগে আমি ঘৰত তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব যেন লাগিছে তো আজিলৈ বাই